আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক বিলাহী মাছৰ ধুনীয়া ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এই ৰেচিপিটো আপোনালোকে ঘৰত বহুত সহজতে বনাব পাৰিব, কাৰণে ভিডিঅ'টো শেষলৈ চাব। লোৱা মাছ কেইপিচ নিমখ আৰু হালধিৰে ভালদৰে সানি ল'লোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ গৈছে, এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। মাছৰ দুইটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব। মাছ ফ্ৰাই হৈ গৈছে, এতিয়া মই মাছ কেইপিচ ভালদৰে প্লেট এখনত উলিয়াই লওঁ। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে মই কাটি লোৱা পিঁয়াজ এটা দি দিলোঁ। শুকান জলকীয়া কেইটামান দিলোঁ। তেজপাত দুটা দিলোঁ। আদা নহৰুৰ অকণমান পেষ্ট দিলোঁ। ডাঙৰ চামুচেৰে বগা সৰিয়হ 1 চামুচ দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে, মই 4টা বিলাহী কাটি লৈছিলোঁ, এতিয়া ইয়াতে যোগ কৰি দি দিম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। হালধি আধা চামুচ দিলোঁ। মই জিৰা ধনিয়া পাউডাৰ অলপ দিলোঁ, এইটো অপশ্যনেল। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া বিলাহীখিনি 3 মিনিটমান ঢাকি দিব। বিলাহী ভালকৈ সিজি গৈছে। এতিয়া ইয়াতে 2 গিলাচ পানী দিলোঁ। আঞ্জাটো উতলিছে, এতিয়া ফ্ৰাই কৰি লোৱা মাছ কেইপিচ মই ইয়াতে দি দিম। এতিয়া ঢাকনিখন লগাই মিডিয়াম ফ্লেমত 15 মিনিটমান উতলিবলৈ দিব। আঞ্জাটো ভালকৈ উতলিছে। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব।